আজি বহুত ইণ্টাৰেষ্টিং কাম এটা কৰিবৰ কাৰণে গৈ আছোঁ লাইফত ফাৰ্ষ্ট মানে এখন বিয়াৰ মানে ব্লগ বনাবৰ কাৰণে গৈ আছোঁ আৰু মোৰ দাদা এজনৰ ঘৰত গৈ আছোঁ নাহৰকটীয়াই হয় দাদাজন মোৰ ফেভাৰিট দাদা হয় তো সেইটো কাৰণে ভাবিলোঁ যে দিনত দাদাজনৰ ঘৰত থাকিমেই যিহেতু তো ব্লগ এটা নবনালেও মোৰ কাৰণে মূৰ্খামি কৰা হ'ব কাৰণ তাত এক্সপিৰিয়েঞ্চ এটা হ'ব চ' সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ব্লগটো ভাল হয় পানী বুৱা অ' দাদা পচলা কাটিছে ন এই হাঁহত দিম আৰু মানে চাকনা বনাম আৰু চাকনা হ'ব নেকি অঁ আমাৰতো ইয়াত চাকনাটো লাগিবই লাগিব আমাৰ আহোম কছাৰী মানুহটো চাকনাতে ব্যস্ত হয় নেকি তেতিয়াহে ৰাইজে ভাল পাব খাই মান ধনিয়া দেই মান ধনিয়া অ' দাদা কি মাংস কি নেকি ব্ৰইলাৰ নেকি ব্ৰইলাৰ হয় ন কেইটা মৰা হৈছে হা 7টা ন মজা মজা ঠিকে আছে ফূৰ্তিটো হ'ব তেতিয়াহ'লে আজি ন অলৰেডি পিছত বহুত বহুত খাতাৰনাক বিহু ডান্স হ'ব এয়া ফুৰি থকা হৈছে দেই এইবোৰ চাইডত মানে চাকনা আহিব আৰম্ভণিহে দেই এইবোৰ আৰম্ভণিহে আহিব দেই আহিব আৰু অলপ দেৰি পিছত ভিডিঅ' কৰিব লাজো লাগিব বহুত ডাঙৰ ডাঙৰ মানুহ আহিব ন লাজ লাগিব তেতিয়া এতিয়াই অলপ চানচেট কৰি লৈছোঁ দেই পাব্লিক ঐ আহিছা ন কেনেকুৱা খবৰ ভালনে কি খবৰ তোমাৰ ভালে ভালে মোৰ কষ্ট কৰিছোঁ আৰু এতিয়া লাজ চাজ কাটি কৰি পিনি গণেশকে আহিছে এতিয়া পাৰ্টিটো চলিব এতিয়া ভালকে আপুনি বিহু গাব পাৰিব চাগে পাৰিব ন আপুনি পিছে গাব লাগিব ন ঠিকে আছে বহিছে ন কেনেকুৱা অঁ চাহ তাহ খালে নাই ভাই খাই যে কাৰণে সুধিব লগা হৈছে আৰু দেই বৌ আহিছে আপুনি দাদা বহি আছে হাঁহি আছে বিশ্বদা অঁ ফূৰ্তি কৰিছে নাই পুৰা ফূৰ্তি কৰিছে এতিয়া চলিবহে ন এই আপোনালোকে যে পুৰিছিলে খৰিকাখিনি কি হৈছে খৰিকাখিনি আৰু 15 মিনিট লাগিব 15 মিনিটমান লাগিব ন বিহু নাচিব নাই বিহু পুৰা নাচিম এই বিন্দাছ আজি বিহু নেৰো
অজয় ওয়াও ইমান কে দিছে মা কসম জমনি জমনি বহুত জমনি আরে এটা কিমান দিছে ইউটিউবাৰ বনি আছো ন এতিয়া ট্ৰাই কৰি আছো অলপ দেখাম বাৰু লাহেকে মোৰ ফ্ৰেণ্ড হৈছিলে ফ্ৰেণ্ড কাৰণে মই এইটো ফেচিলিটি পালো আৰু ভিডিঅ' কৰিবৰ কাৰণে ভালে ভাল তোমাৰ ভাল ভাল বহুত দিনৰ মূৰত দেখিছো ৰ'ব ৰ'ব এক মিনিট ৰ'ব আজি আপুনি জেমছ কাৰ বিয়াত আহিছে হয় কলেজৰ দিনৰ কথা মনত পৰে নে আপোনাৰ নীলা পালচাৰ এখন আছিলে ভালে আছে দিয়ক হেল্ল' দাদা ভাল ন মই এতিয়া ইউটিউবাৰ হৈ আছো ন আপোনাৰ এতিয়া জাষ্ট ফোন এটা আহিছিলে ভাল লাগিলে আপুনি অহাৰ কাৰণে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু বহুত দিনৰ মূৰত লগ পাইছো ভাল লাগিলে বহুত ভাল লাগিলে ন দিনৰ মূৰত দেখিলো আমাৰতো উদয় ছাৰ আছে ন ছাৰ ৱেলকাম ছাৰ বাবু আহিছে ন আহিছো একদম মজা লাগিছে বিয়া খাই বিৰাট ভাল লাগিছে কিবা সাজ চাজ দিছে নেকি কিবা কিবি বহুত ভিতৰলৈ গ'লে হাঁহ মাংস ছাগলী মাংস চব পাবা চব পাব পুৰা ফেচিলিটি ধুনীয়া দিছে ন জেমছ কাই একদম মজা ফেচিলিটি ধুনীয়া ন দেখাইছো আৰু দেই বহুত দেখাইছো উপভোগ কৰি আছে চবে ভাল ন আহিছে ন ফূৰ্তি কৰিছে এই খুৰা কোৱা কেনেকুৱা হৈছে কষ্ট হৈছে নেকি কষ্টটো হৈছে বৰ আৰু মেনেজো ধুনীয়া হৈছে ৰাইজে ধুনীয়াকৈ খাই বৈ গৈছে আৰু আমাক সেইটোৱে লাগে আমি গৃহস্থ হিচাপে ৰাইজক সন্তুষ্ট কৰিব পৰাটো আমাৰ কৰ্তব্য তোমালে চিকেন কেই কেজি লৈছা চিকেন কেই কেজি লৈছা চিকেন আপোনাৰ 60 কেজি আজি মাছ 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 আপোনাৰ 20 ঠিক আছে খুৰী খাইছে বৌ খাইছে কিবা নেপালে ক'ব হা লাজ কৰিছা নেকি ক তুমি লাজ কৰিছা ঠিকে আছে অজয় অজয় উদয় ছাৰ নাচিছে ন নাচিছে ঠিক আছে
এনজয় নাই এতিয়া আপোনালোকে হাঁহ মানিছে কৈ দিয়ক আপোনালোকে হাঁহ মানিছে কৈ দিয়ক আমি নিয়ম নহয় আমাৰ বেটি মনৰ কামনা পূৰ্ণ হ'বতো মনৰ কামনা পূৰ্ণ হ'বতো তুমি আমাৰ মৰমৰ নাচনী গাতে গা লাগিব যৌৱন মুকুতা হৰিব বহুত মাজতে তোমাৰ সমান ককাই আহিছে ন হয় নেকি পোৱালিটো বহুত কিউট আছে দেই বাই বাই দি দিয়া অ'কে দাদা ফূৰ্তি কৰিলে ন পুৰা পুৰা ফটকা পুৰা ফুটালে এই দাদাই ভালনে পুৰা মস্তি ন জীৱনটো এবাৰে ফূৰ্তি কৰিব লাগে না তই ভাল ন ফ্ৰেণ্ডৰ বেটি বিয়া ন মোৰ নিজৰ বেটি বিয়া আহিলো ভাল লাগিলে বহুত ভাল লাগিলে ন এই বহুত আজি বহুতে ফূৰ্তি কৰিছে আজি আমাৰ জেমছ কাই এনেকৈ পপুলাৰ ন মানুহ বহুত ফূৰ্তি কৰিছে বহুত ভাল লাগিছে দাদা চিনি পাওঁৱে দাদাক দাদা আহিছে বহুত ভাল লাগিছে বিউটিফুল পুৰা ন এনজয় কৰিলে ভালকে খাব পাইছে ভাল এনজয় কৰিছো আপুনি ফূৰ্তি পানী চানী খাই নেকি কিবাকে ফূৰ্তি পানী নাখায় ন সেইবোৰ নাখায় ভাল ল'ৰা ন আপুনি মাজে সময়ে খাই দিওঁ আৰু মাজে সময় সেইটো আপুনি মিষ্টাৰ থেংক ইউ নাই ফূৰ্তি পানী নাখায় ন ভাল ল'ৰা ভাল দাদা অহাৰ কাৰণে ভাল লাগিলে ছাপৰ্ট কৰিব আৰু মোকো দেই বিন্দাছ চব খাচী মাইকী এজনী নাই কৈছে দেই এয়া দাদা এটা কাটি আছে এয়া খাচী কাটি আছে পুৰা ঘটৰ কাটি আছে এয়া এইবোৰ চৰ্বি এইবোৰ পুৰা এইবোৰ চৰ্বি এইবোৰ কাটি আছে ধুনীয়াকে এইবোৰ কেইটা ছাগলী অনা আছে আমি 12টা হ'ব কেইটা আনিছে ছাগলী আমি 12টা অনা হৈছে ছাগলী আমাৰ আৰু ষ্টকত আছে বাৰু আৰু ষ্টকত আছে ন এইবোৰ চলি আছে দেই এতিয়া জাষ্ট আহিছিলোঁ মই অলপ এঘুমুটি শুই ল'লোঁ আকৌ আহিছোঁ এতিয়া হ'ব দিয়ক ছাগলী গুচাই থকা হৈছে দেই এয়া ছাগলী গুচাই আছো আমি পানী গৰম কৰি থকা হৈছে 12টামান ছাগলী অনা হৈছে এয়া এইবোৰ চলি আছে আৰু আছে ষ্টকত এইবোৰ আছে বেকে এইবোৰ আছে সেইফালে এটা আছে এই কোনটো এই ওলা এইটো মোবাইলটো বেয়া কামত এইটো এটা আছে এইবোৰ আছে আৰু আছে এইফালে আছে মোৰ মোবাইলত ধৰিব পৰা নাই 12টামান আছে